গঠন হোৱাৰ পৰা প্ৰথম কনভকেশ্যন আজি হৈছে আৰু ইয়াৰ কাৰণে প্ৰথমে মই CITৰ ডাইৰেক্টৰ ৰেজিষ্ট্ৰাৰ CITৰ সকলো অথৰিটিক মই কংগ্ৰেচুলেশ্যন জনাইছোঁ আৰু আজি প্ৰায় 28 জন টোটেল ষ্টুডেণ্টছ ইয়াত কনভকেশ্যনত অংশগ্ৰহণ কৰিছে তেখেতসকলক মই কংগ্ৰেচুলেট কৰিছোঁ আৰু আজি ইণ্ডিয়াৰ লিডিং ব্ৰেঞ্চ যাক আমি ভাবা হয় ইয়াত কিছুমান গেষ্ট ইয়াত উপস্থিত হৈছে আৰু ধুনীয়া এটা সুন্দৰ এটা বিগিনিং CITত আৰম্ভ হৈছে আৰু ইয়াৰ পিছত CITৰ বাকীখিনি যিটো আপগ্ৰেডেশ্যন হোৱা কামখিনি আগবাঢ়িব CITত এতিয়াও বহুতখিনি কাম কৰিবলৈ বাকী আছে সেইখিনি কাম চলি আছে এইটো ডিম টু বি ইউনিভাৰ্চিটি ইতিমধ্যে ডিমড ইউনিভাৰ্চিটি হৈ গ'ল আৰু বাকী নতুন নতুন প্ৰগ্ৰাম নতুন ছাবজেক্ট ইয়াত ইন্ট্ৰডিউচ কৰা হ'ব আৰু অলৰেডি আমি আমাৰ পৰা চিন্তা কৰিছোঁ যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক আমি ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে ইয়াত IITৰ কেম্পাছ এটা হ'ব লাগে কোকৰাঝাৰত আৰু BTRৰ যিকোনো এটা ডিষ্ট্ৰিক্টত গুৱাহাটী IITৰ কেম্পাছ এটা আৰু হ'ব লাগে তেতিয়াহে আমাৰ ষ্টুডেণ্টবিলাকে আজিৰ যিটো এটা চেলেঞ্জিং এটা চিটুৱেশ্যন ইয়াত মানে নিজৰ কেৰিয়াৰটো কৰিব পাৰিব আৰু সেইকাৰণে যিটো অলপ লেট হৈছে বাট ইটছ এ গুড বিগিনিং আৰু ভাবিছোঁ অনাগত দিনত আমাৰ যিটো CIT আছে এইটো ইণ্ডিয়াৰ এটা লিডিং ইনষ্টিটিউট হিচাপে এইটো এটা স্থান পাব মই সেইটো আশা কৰিছোঁ